হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে আৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু? মই পিঠা বনালোৱেই, সকলোৱে দেখি পেলাই গমেই পাইছে চাগে। তো আজি মই লৈ আহিছোঁ ক'লা বৰা চাউলৰ পিঠাৰ এটা ৰেচিপি লৈ, আৰু মোৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ ওলগ জনালোঁ। তো আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাবচোন দেই, মইনো কেনেকৈ বনাইছোঁ ক'লা বৰা চাউলৰ পিঠা। পিঠাটোৰ কাৰণে মই 1.5 কেজি চাউল ল'লোঁ আৰু এইখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। তাৰ পৰা এতিয়া ভালকৈ পানীখিনি যাব দিছোঁ। পানীখিনি যোৱাত মই এতিয়া অলপকৈ এইখিনি মিক্সিত পিচি ল'ম। অলপমান পিছা গলত মই এইখিনি ভালকৈ লৰাই দিছোঁ। তলত লাগি থাকে চাউলবিলাক, তো আৰু এইটো চাউলৰ আঠাটো বহুত বেছি হয়, সেইকাৰণে মই এইখিনি অলপমান লৰাই আকৌ এবাৰ পিচি ল'লোঁ। পিচি লোৱাৰ পিছত এইখিনি এতিয়া চালিম মই। চাউলখিনি মই একে পদ্ধতিৰে অলপকৈ পিচি চালি ল'লোঁ, আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ মিহি হৈছে পিঠাগুড়িখিনি। তাৰ পৰা মই বাকী থকাখিনিও ভালকৈ দি পিচি ল'ম। এতিয়া পিচি লৈ পেলাই মই নাৰিকলৰ যোগাৰখিনি কৰি ল'ম। পিঠাত দিয়াৰ কাৰণে মই এতিয়া নাৰিকলখিনি ৰেডি কৰি ল'লোঁ। 2টা নাৰিকল লৈছিলোঁ আৰু নাৰিকল দুটাও মই মিক্সিতে ভালকৈ দি পিচি ল'লোঁ। তাৰ পৰা এতিয়া এইখিনি মই অলপ ভাজি ল'ম। আমি লাডু বনাবৰ কাৰণে যিটো জোখত ভাজোঁ সিমান টাইটকৈ ভাজিব নালাগে, অলপমান ঢিলা হৈ থাকিলেও কথা নাই, পিঠাত দিয়াহে হয়। তো এইখিনি মই ভালকৈ দি ল'লোঁ। তাৰ পৰা ইয়াত মই এতিয়া চেনিখিনি দি ল'ম। ইয়াতে মই প্ৰথমে 2 কাপ চেনি দি ল'লোঁ। তাৰ পৰা অলপ লৰাই চালোঁ। লৰাই চোৱাত মই চেনিৰ পৰিমাণ কম হোৱা যেন দেখিলোঁ। দেখি পেলাই পূৰা 1 কাপ দিয়া নাই, অলপমান আৰু ইয়াতে চেনি মই এড কৰি লৈছোঁ। নাৰিকলখিনি এতিয়া ভালকৈ ভাজি ল'ম। নাৰিকলখিনি 15-20 মিনিটমান ভাজিলেই হৈ যাব, বহুত বেছিও ভাজিব নালাগে। নাৰিকলৰ লাডু বনোৱাৰ যিটো জোখ তাতকৈ অলপ কম পৰিমাণে ভাজিলেই হৈ যায়, পিঠাত দিয়াৰ কাৰণেহে। তো মই আপোনালোকক জোখটো দেখুৱাম।
নাৰিকলখিনি প্ৰায় শুকাইছেই। এইটো জোখত ৰাখি দিলেই হ'ল, নহ'লে ইয়াতকৈ আৰু বেছি ভাজিলে পিছত টাইট হৈ যায়, পিঠাত দিবলৈ অসুবিধা হয়। টাৱাখন গৰম হ'লত মই এখন হেতাত পিঠাগুড়িখিনি লৈ পেলাই ধুনীয়াকৈ মেলি দিছোঁ। তাৰপিছতে মই ইয়াতে নাৰিকলখিনি দিম। মিঠাটো আপোনালোকে নিজৰ জোখ অনুসৰি দিব। মই পিঠাত মিঠা অলপ বেছি হ'লে ভাল পাওঁ, সেইকাৰণে নাৰিকল বেছিকৈ দিছোঁ। তাৰপৰা যেতিয়া পিঠাৰ ছাইডটো নিজে উঠি আহিব, তেতিয়া মই এখন চামুচৰ সহায়ত এনেকৈ ভাঁজ দি দিছোঁ। তাৰপিছতে পিঠাটো মেৰাই দিম। এয়া দেখিছেই নহয় কি সহজতে মই পিঠা বনাই দিলোঁ। আৰু আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব। তাৰপিছতে মই হেতাখনৰ সহায়ত পিঠাৰ মূৰ দুটা হেঁচি দিছোঁ, নহ'লে নাৰিকলখিনি ওলাই যোৱাৰ চান্স থাকে। মই যিখিনি জানো সেইখিনি অভিজ্ঞতাৰ পৰাই আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ চাই ভালেই পাব আপোনালোকে। হয়তো মোতকৈ বহুত বেছি ধুনীয়াকৈও পিঠা বনোৱা মানুহ আছে, তো বহুতে নাজানেও বাৰু। নজনাসকলৰ সহায় হ'ব বুলি ভাবিয়ে মই ভিডিঅ'টো দিছোঁ। তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু বহুতে কয় যে পিঠা বনালে আমাৰ ফাটি যায়, তো সেইটো অসুবিধাও হয়, নোহোৱা নহয়। সেইটো অসুবিধা কেতিয়া হয়, যেতিয়া আপোনালোকে চাউলখিনি তিয়াওৱাটো কম হয়, বেছি সময়। বহুতে কয় বোলে 2 ঘণ্টা তিয়ালেও হয়, 3 ঘণ্টা তিয়ালেও হয়, কিন্তু এইটো চাউল যিমানে তিয়াব সিমানে তাৰ পিঠাগুড়ি আঠাটো বেছি হয়। তো আৰু এই ক'লা চাউলটোৰ আঠাটো বহুত বেছিয়ে বাৰু বগাটোতকৈ। তো যদি আপোনালোকৰ পিঠা নুঠে, তেতিয়াহ'লে কি কৰিব লাগে, তাতে এখন ভিজা কাপোৰ দি পেলাই পিঠাগুড়িখিনিৰ ওপৰত দি থৈ দিব লাগে। দি থৈ পেলাই পিঠাগুড়িখিনি ভিজি থাকিব নহয়, তাৰ অলপ সময় পিছত ছাইডৰ পৰা অলপ অলপকৈ আপোনালোকে পিঠাগুড়ি লৈ পিঠা বনাব লাগে। যদি আপোনালোকে একেদিনাই নবনাই পিঠা, তেতিয়াহ'লে ফ্ৰিজতো থৈ দিব পাৰে। ফ্ৰিজত থ'লেও পিঠা ভালকৈয়ে উঠে পিছত বাৰু। আৰু যদি একেবাৰে বোলে ফ্ৰিজৰ সুবিধা নাই, ফ্ৰিজ ঘৰত নাই, তেতিয়াহ'লে আপোনালোকে এটা আৰু সহজ পদ্ধতি আছে। তাতে কি কৰিব লাগে, অলপমান কম পৰিমাণত পিঠাগুড়িখিনিত পানী সানি ল'ব লাগে। লৈ পেলাই আকৌ নেক্সট টাইম আপোনালোকে চালি ল'ব লাগে। চালি লৈ তেতিয়া আৰু ৰ'ব নালাগে, লগে লগেই আপোনালোকে পিঠা বনাব লাগে। আৰু এয়া চাওকচোন, মোৰ কথা কৈ থাকোঁতে পিঠা 10-12খনমান পিঠা হৈয়ে গ'ল মোৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। ৰেচিপিটো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলোঁ দেই, বাই বাই।